হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় আপোনালোক ভালে আছে চাগে। ময়ো ভালে আছোঁ। আপোনালোকক আজি বিশেষ কাৰণত ভিডিঅ'টো বনাবলগীয়া হ'ল, মানে বিশেষ কাৰণ এটা দেখাবলগীয়া আছে। আৰু কাৰণটো হৈছে কি, যিহেতু আমাৰ ঘৰত প্ৰত্যেক বছৰে মানে শিৱৰাত্ৰি বহুত ডাঙৰকৈ পাতে, আৰু এই বছৰো পাতি আছে। আৰু কাইলৈ যিহেতু শিৱৰাত্ৰি হয়, তো আজি মানে এইকেইদিন বহুত নহয় আমাৰ ঘৰত আয়োজন চলি আছে। তো কি কিনো আয়োজন হৈছে, কেনেকৈনো কৰে আপোনালোকক সকলোবোৰ দেখাই থাকিম। আজিনো কি কৰি আমাৰ পেণ্ডেল মানে ৰভা দিছে, দি মেলি হৈ গ'ল। এতিয়া মানুহ কোনো নাই, মা আৰু মই আছোঁ। বাকী অলপ গাখীৰ আনিবলৈ গৈছে। আমাৰ মন্দিৰ এইফালে থৈ দিছে, চকী কাইলৈ লগাব। আৰু এইফালে যিহেতু খোৱা দিব, খোৱা সেইখিনিও এনেকৈ থৈ দিছে, কাইলৈ লগাব ভালকৈ, যিহেতু গাড়ীখনো ভৰাবলৈ আছে। আৰু এইফালে গেটৰ ফালে আমাক কলপুলি লগাইছে, আমদালি গাঠিছে। আৰু এটা কথা হ'ল কি, চাকি জ্বলাব, বহুত দূৰলৈকে জ্বলাব, সেই তালৈকে দিছে। আৰু কাইলৈ আপোনালোকক দেখাম ভালকৈ, মানে জ্বলি থাকিলে বেছি ভাল লাগিব। কলৈকে দিছে, এইবোৰ দিছে জ্বলাবলৈ কাৰণে, জ্বলাবলৈ আৰু কলগছৰ হেৰি দিছে, এইটো কি বুলি কয়। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱা হ'ল, এতিয়া বহুত সোনকালে উঠিলোঁ, কিন্তু এতিয়া আপোনালোকক দেখাবলৈ নহ'ল। এতিয়া কি হৈ আছে তাৰ পিছৰখিনি দেখাম। এতিয়া আমি পূজা কৰিলোঁ, তাৰপিছত এতিয়া মানুহো আহিছে চাকি জ্বলাবলৈ, আপোনালোকক দেখাই থাকিম, চাই থাকিব। এয়া চাকি তাকি ৰেডি কৰিছে ৰাতিৰ কাৰণে। দিনৰখিনি দেখাবলৈ নহ'ল, মই যিহেতু অলপ ব্যস্ত আছিলোঁ। ৰাইজ আহিছে লাহে লাহে, আৰু আছে বাকী আহিবলৈ। এয়া চাকি জ্বলাইছে, এয়া আমাৰ মিউজিক চিষ্টেম। এইফালে খোৱা বৰ্তমান নাই বাৰু, আন্ধাৰ হৈ আছে।
Hare
কামরে সবালে ডলিয়া কুকুরে কামরে সবালে ডলিয়া কটুয়ে নিমিলে সুখরে সন্ধ্যা লাগে তোমালোকে কৃষ্ণ প্লিজ হতে পারবা কিন্তু হুল্লখৰ গোপী নগল তেতিয়া হুল্লখৰ গোপীয়ে শ্ৰীকৃষ্ণ কি বুলি কৈছে আহচোন শুনো পূৰ্ণিমাৰ জন তুমি আমাৰ কেঁচা তোমাৰ বাহিৰ এই ঘৰত বহি থাকিব ঘৰত বহি থাকিব এই ভগত প্ৰশ্ন দুটাক আমি এখন অনুৰোধ জনাইছোঁ সামৰিবলৈ হৈছে নি বাৰু
এনেকৈ লোকে ধৰিলে ক'ব নোৱাৰোঁ। ভকত গৈ শেষ হ'ল, মানুহ নাই ভালে ভকত গ'ল। আমাৰো আলহী আছে অলপমান, বাকীবোৰ চব গ'ল গাঁৱৰ মানুহবোৰ। এতিয়া শেষ হ'ল আৰু অলপ কাম চাম আছে বাকী ৰাতিপুৱালৈ আৰু